ও মোর ধরিত্রী আই শরণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই। নমস্কাৰ, মোৰ মাটি মোৰ অধিকাৰ মিছন বসুন্ধৰা 3.0। ইয়াৰ দ্বাৰাই সৰুপেটা ৰাজচক্ৰৰ অন্তৰ্গত ৰাইজক জনোৱা হ'ল যে অসম চৰকাৰৰ মিছন বসুন্ধৰাৰ দুটা সংস্কৰণৰ উল্লেখযোগ্য সফলতাৰ পিছত এইবেলি 2024 চনৰ 20 অক্টোবৰৰ পৰা ৰাইজৰ সহায় হোৱাকৈ মিছন বসুন্ধৰা 3.0 আৰম্ভ কৰিছে। মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে সৰুপেটা ৰাজচক্ৰৰ অন্তৰ্গত গাঁওসমূহৰ ৰাইজে লাভ কৰিবলগীয়া সেৱাসমূহ হ'ল: মিছন বসুন্ধৰা 2.0ৰ অধীনত অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা অথবা বাতিল কৰা আবেদনৰ পুনৰীক্ষণ। 2021 চনৰ 1 অক্টোবৰৰ পূৰ্বে গ্ৰামাঞ্চলত 3 বছৰ, চহৰ অঞ্চলত 10 বছৰ ভোগ দখল থকা বৈধ বিভিন্ন ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ ভূমিৰ বাবে আবেদনৰ বন্দোবস্তি। পূৰ্বৰ ভূদান, গ্ৰামদান, ভূমিৰ বন্দোবস্তি। মাটিকে সাবতি ধৰি মাটিকে সাৰথি কৰি পূৰ্বৰ গ্ৰাম্য অঞ্চল হিচাপে স্বীকৃত বৰ্তমানৰ নগৰীয়া অঞ্চলৰ দখল ভোগকাৰী ৰায়তসকললৈ মালিকীস্বত্ব প্ৰদান। সহজ সৰলভাৱে মাটিৰ পুনৰ শ্ৰেণীকৰণ অৰ্থাৎ ৰিক্লাছিফিকেশ্যনৰ সুবিধা প্ৰদান কৰা। অপঞ্জীয়নযোগ্য বা বৈকল্পিকভাৱে পঞ্জীয়নযোগ্য নথিপত্ৰৰ বাবে ডিজিটেল ডাইৰেক্টৰী অথবা ডিজিলকাৰৰ সুবিধা ভোগ কৰা। চৰকাৰী খাজ আৰু চিলিং উদ্ধৃত ভূমিৰ বন্দোবস্তি প্ৰদান কৰা। দখলকাৰী ৰায়তসকলক মালিকীস্বত্ব প্ৰদান কৰা। নগৰীয়া অঞ্চল আৰু নগৰৰ উপকণ্ঠীয় অঞ্চলত কম প্ৰিমিয়ামত 1 চনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ কৰাৰ বাবে গ্ৰাম্য অঞ্চলত আৰু কৃষিৰ উদ্দেশ্যে ৰূপান্তৰ কৰাৰ বাবে নামমাত্ৰ প্ৰিমিয়াম অৰ্থাৎ 1 চনৰ পৰা ম্যাদীলৈ পৰিৱৰ্তনৰ বাবে 450 টকা আৰু নগৰৰ উপকণ্ঠীয় অঞ্চলত চলিত মাণ্ডলিক মূল্য 1% প্ৰিমিয়াম আদায় দিয়া। লগতে মিছন বসুন্ধৰা 1.0 আৰু 2.0ৰ সেৱা যেনে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদহীন বাটোৱাৰা আদি ৰাইজে পূৰ্বৰ দৰে সেৱা সেতুৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব। কিন্তু মনত ৰাখিব ৰাইজ, মিছন বসুন্ধৰাৰ 3.0ৰ আবেদনৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। লগতে সৰুপেটা ৰাজচক্ৰৰ অন্তৰ্গত সমূহ পাট্টাদাৰক জনোৱা হ'ল যে খাজনা ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সহজ সৰল আৰু খৰতকীয়া সমাধানৰ বাবে গোটেই ৰাজচক্ৰজুৰি যোৱা 28 অক্টোবৰ 2024 তাৰিখৰ পৰা অহা 15 নৱেম্বৰ 2024 ইংৰাজী তাৰিখলৈ খাজনা ৰেজিষ্ট্ৰেশ্যন শিবিৰ প্ৰতিটো লাটৰ গাঁও প্ৰধানৰ সহযোগত অনুষ্ঠিত হৈ আছে। গতিকে প্ৰতিগৰাকী পাট্টাদাৰে খাজনা ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগতে মিছন বসুন্ধৰা 3.0ৰ সেৱাসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে চক্ৰ বিষয়া, সৰুপেটা ৰাজচক্ৰ, সৰুপেটা। খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই।